আমাৰ অল অসম গোৰ্খা সন্মিলনীৰ ২৭তম ত্ৰিবাৰ্ষিক আমাৰ ইয়াত অধিৱেশন হ'বলৈ গৈ আছে। তাৰ কাৰণে আমি আমাৰ কালচাৰেল ৱৰ্ক অখৰা চলি আছে, প্ৰস্তুতি আমি কৰি আছোঁ। আমি ইয়াত কমেও অহা আমাৰ মে ১, ২, ৩ তাৰিখে আমাৰ ইয়াত অধিৱেশনটো হ'ব। আৰু লগতে আমাৰ গোৰ্খা নেপালীসকলৰ কলাকৃষ্টি আমি ইয়াত অখৰা বা ৰিহাৰ্চেল কৰি আছোঁ। আমি ইয়াতে আমাৰ বিভিন্ন জনজাতি হিচাপেও আমি কলা কৌশল ইয়াত পৰিৱেশন কৰিম। তাৰ মাজতে আমাৰ মেইন আমাৰ যে RC কমিটি উপ সমিতি হিচাপে আমি আমাৰ কাৰ্যকৰ্তা বহুতে আছে, সম্পাদক আছে, ময়ো আছোঁ, লগতে মোৰ উপসভাপতিও আছে। আমি সেইকাৰণে গোটেই আমাৰ ইয়াত স্থানীয় কলাকাৰ লৈ ইফালে আমি ইয়াত আমাৰ মাৰুণী, চমলা, খুকুৰী আৰু আপোনাৰ কোৰাছ এই আমি ইয়াত ৰিহাৰ্চেল কৰি আছোঁ। গতিকে সকলোৱে আমাৰ ইয়াত কলা কৌশলীসকলে আমাক মানে তেখেতসকলে আমাক সঁহাৰি জনাইছে, সহযোগ দিছে। গতিকে আমি আজি কিছুদিন আগৰ পৰা আমি এইটো প্ৰস্তুত কৰি আছোঁ। গতিকে অহা দিনবোৰৰ কাৰণে আমাৰ ইয়াত খুকুৰী নৃত্য, মাৰুণী নৃত্য, সংগীত নৃত্য আৰু আপোনাৰ বহুভাষিক আমাৰ সম্প্ৰদায় হিচাপে আমি ইয়াত নৃত্যবোৰ ইয়াত প্ৰশিক্ষণ চলাই আছোঁ। কমেও আমাৰ 200-250মান আমাৰ শিল্পীবৃন্দ আছে। আমি তেখেতসকলক লৈ পেলাই আমি প্ৰশিক্ষণ কৰি আছোঁ আৰু সকলোৱে আমাক সহযোগ দি আছে। গতিকে আমাৰ মেইন কমিটিও আমাক সম্পূৰ্ণ হিচাপে আমাক চাই চিন্তা কৰি আছে। আমি ইয়াত মোটামুটি 12টাৰ পৰা আমি 3টালৈকে আমি ইয়াত ৰিহাৰ্চেল কৰোঁ। গতিকে সেই প্ৰস্তুতি আমি কৰি আছোঁ। আমাৰ ইয়াত মুখ্য অতিথি হিচাপে আমাৰ অসম চৰকাৰৰ CM ছাৰ থাকিব আৰু লগতে আমাৰ BTR প্ৰমোদ বড়ো ছাৰ চিফ থাকিব। আৰু এনে আমি এতিয়ালৈকে আমাৰ তেখেতৰ নিশ্চিত হোৱা নাই, কিন্তু নিশ্চিত হ'বলৈ গৈ আছে। আমাৰ ছিকিমৰ মুখ্যমন্ত্ৰীয়ে তেখেতেও আহিব ইয়াত আৰু অন্য বহুত আমাৰ MLA মন্ত্ৰীসকলে থাকিব আৰু কলা কৌশলী শিল্পীবৃন্দক আমি বিভিন্ন ভাষা ভাষীত মাতিছোঁ। বড়ো, আমাৰ আদিবাসী, অসমীয়া তেখেতসকলক আমি শিল্পীক আৰ্টিষ্ট হিচাপে ইয়াত মাতিছোঁ। আমি 2 তাৰিখে 3 তাৰিখে তেখেতসকলে ইয়াত শ্ব' কৰিব, আমি তেখেতসকলকো মাতিছোঁ। আৰু সকলো আমাৰ ইয়াত জনগোষ্ঠীৰ কৃষ্টিকেইটাকো আমি মাতিছোঁ। আমাৰ বড়ো থাকিব, অসমীয়া থাকিব, বড়ো লগতে আদিবাসী, ৰাভা, বেংগলী আৰু লগতে মদাহী সকলো জনগোষ্ঠীকো আমি মানে সাঙুৰি লৈছোঁ। গতিকে তেখেতসকলে আমাক ইয়াত নিজৰ কৃষ্টিবোৰ আমাক ইয়াত দিবলৈ তেখেতসকলে আমাক ইতিমধ্যে সঁহাৰি জনাইছে। গতিকে সেইটো প্ৰস্তুতি আমি কৰি আছোঁ। बाक्सा सालबारि मुखुमानि सिङाव थानाय रायजो राजा सुबुंफोरनि थाखाय मोनसे गोजोनथाव खौरां। किरण एन्टारप्राइज, जेराव नोंथांमोना मोननो हागोन नोंथांनि फालांगि खालामनायाव गोनांथि जानाय टाटा योदा ट्राक आरो ई-रिक्शा, लोगोसे नोंथांनि न' बां लुनायाव गोनांथि जानाय बाला, अन्थाइ, सिमेन्ट, इटा। बाक्सा जिल्ला सालबारि मुखुमानि सालबारि भबानिपुर लामायाव थानाय बे किरण एन्टारप्राइजआव नोंथांनि थांना थानायनि जिउआव गोनांथि जानाय टाटा योदा ट्राक, ई-रिक्शा आरो बाला, अन्थाइ, सिमेन्ट, इटाफोरखौ गोरलैयैनो मोननो हागोन। गोनांथि जानाय सुबुंफोरा 9101113708 आरो 9401079621 जानबुं अनजिमायाव खौरां लाहरनो हागोन।